আপোনাৰ LPG গেছৰ পইচা সোমাইছে নে নাই চাবৰ কাৰণে কোনটো ৱেবছাইট চাব লাগে তাক জানিবলৈ সম্পূৰ্ণ ফাৰ্ষ্ট অফ অল আমি গুগল চাৰ্চ কৰিব লাগিব। গুগলত গৈ লিখিব লাগিব মাই LPG আৰু চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ লগে লগে প্ৰথম এটা ৱেবছাইট দেখিম mylpg.in। ইয়াত আমি যাব লাগিব। ইয়াত mylpg.in ৱেবছাইটটো খোল খাইছে। তাত আমাৰ ভাৰতবৰ্ষত কিমানটা গেছ আছে সেইকেইটা গোটেইকেইটা ওলাইছে আৰু আমি এইটো যোনটো গেছৰ কাৰণে জানিব লাগে সেইটো গেছ চুজ কৰিম। মই HP চুজ কৰিছো। ইয়াত আমাৰ কিছুমান অপচন ওলাইছে চেকিউ, নিড টু KYC আৰু অডিট ডিষ্ট্ৰিবিউটৰ। এইটো অডিট ডিষ্ট্ৰিবিউটৰত আমি যাব লাগিব। ইয়াত দুটা অপচন আহিব কুইক চাৰ্চ আৰু নৰ্মেল চাৰ্চ। তাৰ ভিতৰত আমি নৰ্মেল চাৰ্চ চুজ কৰিছো। কুইক চাৰ্জত ডিষ্ট্ৰিবিউটৰ নাম লিখিব লাগিব। সেইটো অলপ জটিল হ'ব। তাতকৈ আমি নৰ্মেল চাৰ্জত চিলেক্ট কৰিছো। নৰ্মেল চাৰ্জত ইয়াত প্ৰথমে ষ্টেট লিখিব লাগিব। ষ্টেট মই আছাম চিলেক্ট কৰিলো। আৰু ডিষ্ট্ৰিক্ট মই নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিছো। আৰু ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ লগে লগে HP গেছ ডিষ্ট্ৰিবিউটৰ নামটো ইয়াত নিজে নিজে চিলেক্ট কৰি ল'ব। তাৰ ভিতৰত চুজ কৰিব লাগিব আমি। মই এইটো চুজ কৰিছো নিজৰ গেছ এজেঞ্চিৰ নাম। ত প্ৰচেছ কৰি দিলো। ইয়াত সম্পূৰ্ণ ডিটেইল ওলাই গৈছে ফোন নম্বৰ সহ। আৰু তললৈ আহিলে ইয়াত কিছুমান অপচন আছে। আমি ইয়াৰ ভিতৰত চিলেক্ট কৰিব লাগিব কনজিউমাৰ কনজাম্পচন কেছ ট্ৰেন্সফাৰ ডিটেইল। ইয়াত এটা আখৰ দিছে সেইটো আমি যেনেকে আছে তেনেকে বহাব লাগিব। আৰু তাৰপিছত চিলেক্ট কৰিলো কনজিউমাৰ কনজাম্পচন কেছ ট্ৰেন্সফাৰ ডিটেইল। তাৰপিছত এই পেজটো খোল খাব। এই পেজটোত এনেকুৱা ধৰণে নামবোৰ আহিব আৰু ইয়াত আমি চাৰ্চ কৰিব পাৰো নাম লৈ পেলাই। ইয়াত আখৰ এটা আছে সেইটো যেনেকে আছে তেনেকে লিখিব লাগিব। তাৰপিছত ইয়াত কনজিউমাৰ নামটো লিখি কনজিউমাৰ নামটো চিলেক্ট কৰি কনজিউমাৰ নামটো লিখিব লাগিব, চাৰ্চ কৰিব লাগিব। যেতিয়া ইয়াত এনেকুৱা ধৰণে আহিব, ইয়াত সকলোবোৰ ডিটেইল ধুনীয়াকে আছে।